আহকচোন আজি মই টেঙা আমৰ আচাৰ বনাবলৈ ওলাইছোঁ চাওঁ কি কি বস্তু দি বনাইছোঁ আপোনালোকে চাবচোন আৰু ভিডিঅ'টো শেষলৈকে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰিব ধন্যবাদ এয়া আমৰ আচাৰ বনাবলৈ লৈছোঁ আপোনালোকক দেখাম এতিয়া আমখিনি কাটি আপোনালোকক কেনেকৈ কাটে এইখিনি কাটি ল'ব কাটি দীঘলীয়াকৈ পিচ কৰিব সমান জোখত দীঘলকৈ সিমান শকতো নহয় ক্ষীণো নহয় ধুনীয়াকৈ পিচ কৰিব পিচটো ইমানমান কৰিব কৰি আমখিনি ধুনীয়াকৈ সমান জোখত কাটি ৩-৪ ঘণ্টা ফেনৰ তলত অলপ শুকাবলৈ দিব ৰ'দত নিদিওঁ ফেনত অলপ শুকাবলৈ দিব আমখিনি মই কাটি ফেনৰ তলত শুকুৱাই ৩ ঘণ্টামান ফেনৰ তলত ৰাখিলোঁ এতিয়া মই আচাৰ বনাবলৈ আপোনালোকৰ আগত দেখুৱাবলৈ আহিছোঁ এয়া কেৰাহীখন মই গৰম কৰি তাত তেলখিনি গৰম হ'বলৈ দিছোঁ আগতীয়াকৈ আমৰ আচাৰত দিবলৈ গেছটো বঢ়াই দিছোঁ এই আমখিনি মই এটা ষ্টীলৰ পানী শুকাই থকা এটা চচত আমখিনি ঢালি ল'লোঁ গোটেই আমখিনি ঢালি ল'লোঁ ইয়াতে ঢালি লৈ ইয়াত মই হালধি চাহ চামুচে 1 চামুচ হালধি দিলোঁ আৰু নিমখখিনি মই ভাজি ৰাখিছোঁ ভাজি পেলাই নিমখ ইয়াতে 3 চামুচমান ইয়াত 4 চামুচমান নিমখ ইয়াত এতিয়া মই এই নিমখ হালধিখিনি ভালকৈ লৰাই পৰাই এইফালে ধুনীয়াকৈ সানি ল'ব কাৰণে নিমখ হালধিখিনি সানি ল'লোঁ সানি লৈ ইয়াত এতিয়া মই মছলাখিনি দিম এয়া হৈছে 1 চামুচ ডাঙৰ চামুচেৰে 1 চামুচ জিৰা গুড়ি এইটো হৈছে 1 চামুচ আজুইন হয় আজুইন 1 চামুচ আৰু এয়া জলকীয়া মানে জ্বলা হ'বৰ কাৰণে ডাঙৰ 1 চামুচ জলকীয়া গুড়ি আৰু এই চিমলা মিৰ্চ কালাৰৰ কাৰণে 1 চামুচ আৰু ইয়াত ধনিয়া গুড়ি 1 চামুচ এইখিনি চফ ভাজি ৰখা চফখিনি দিলোঁ দিয়াৰ পিছত ইয়াত 1 চামুচ আজুইন গুড়ি কৰি থোৱা আজুইন দিলোঁ আৰু শেষত দিলোঁ এয়া সৰিয়হ বগা সৰিয়হ ভাজি গুড়ি কৰি লোৱা ইয়াতে 4 চামুচ সৰিয়হ দিলোঁ সৰিয়হ দি অলপ লৰাই দিছোঁ তেলটো অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ 5 মিনিটমান ঠাণ্ডা হ'লে তেলখিনি ইয়াত মই ঢালি দিম মছলাখিনিৰ লগত মিলাম এতিয়া অলপ এনেই মিলাই দিছোঁ এই গৰম কৰি মই তেলখিনি 5 মিনিটমান ঠাণ্ডা হ'বলৈ দিলোঁ অলপ কুহুমীয়া হৈ আছে মই এতিয়া আচাৰখিনিৰ ওপৰত ঢালি দিলোঁ এতিয়া বেছি তেল নালাগে মছলাখিনিৰ কাৰণে অলপ তেল দি দুদিনমান এই বাচনটোতে অলপ ৰ'দত দি সিফাল ইফাল কৰাৰ পাছত শুকান চিচাৰ বটলত ভৰাই থ'ব এতিয়া মই তাতে 2 চামুচ ভিনেগাৰ দিলোঁ আচাৰটো বেয়া নহয় সেইকাৰণে বেছি নহয় মই 2 চামুচ ইয়াত ভিনেগাৰ দিলোঁ ভিনেগাৰ দি এতিয়া তেলখিনি ভালকৈ মছলাখিনি লাগিবৰ কাৰণে গোটেই তেলখিনি সিফাল গোটেই আচাৰ আমখিনিত লৰাই হিলুটি কৰি 2 দিনমান ৰ'দত দিয়াৰ পাছত যেতিয়া হেৰি হ'ব এটা মানে চিচাৰ বৈয়ামত ভৰাই আপুনি আচাৰখিনি 2 বছৰলৈকে খাব পাৰিব কোনো বেয়া নহয় এতিয়া আচাৰখিনি মই 2 দিন এনেকৈ বাচনটোতে
মছলা চছলা দি চব দি পেলাই এনেকৈ ৰাখি থৈছিলোঁ। দুদিনৰ পাছত মানে এতিয়া মই বৈয়ামত ভৰাই থ'ম। এতিয়া খোৱাৰ উপযোগী হ'ব, মাজে মাজে ৰ'দত দি থাকিব। এয়া মই বটলত আচাৰখিনি ভৰাইছোঁ, সাৱধানে ভৰাব। ইয়াত মাজে মাজে ৰ'দত দিব, লাগিলে অলপ তেল দিব পাৰে, তেল বেছিকৈ খালে। ইতিমধ্যে তেলখিনি সোমাই গৈছে, মছলা চছলা চবতে লাগি ধৰি গৈছে।